প্ৰেম হৈছে পৃথিৱীৰ সবাতোকৈ শ্ৰেষ্ঠ উপহাৰ, যি সকলোৰে লগত আছে আৰু সকলোকে দিব পাৰি। তাৰ মাজত এগৰাকী বিশেষ ব্যক্তি থাকে। প্ৰেমৰ দুখীয়া মানুহ এই পৃথিৱীত নাই, কিন্তু পৰিতাপৰ কথাটো হ'ল ইয়াক ব্যৱহাৰ কৰিব জানিও কিছু লোকে সৎ ব্যৱহাৰ নকৰে। ভালপোৱা আছিল, ধৰি ৰাখিব নোৱাৰিলোঁ, আনৰ হৈ গ'ল। সম্পৰ্ক আছিল চকু পানী হৈ বৈ শেষ হৈ গ'ল। ৰৈ গ'লোঁ মাথো অকলে, আশাবোৰ বুকুত সামৰি নীৰৱে এখন ভগ্ন হৃদয়ৰ সৈতে। কিছুমান মানুহ আছে যিয়ে নিজৰ স্বাৰ্থৰ বাবে সকলোবোৰ কৰিব পাৰে। এই ধৰণৰ মানুহ বন্ধু হৈ জীৱনলৈ আহে আৰু শত্ৰু হৈ মনত আঘাত দি আঁতৰি যায়। মূল্য পিয়াসৰ বেছি, পানীৰ নহয়। আদৰ মৃত্যুক নহয়, জীৱনক কৰিব লাগে। প্ৰেমটো বহুতেই কৰে এই পৃথিৱীত, কিন্তু মূল্য প্ৰেমৰ নহয়, বিশ্বাসৰ থাকে। এনেকুৱা নহয় যে মই বুৰ্বক, ধৰিব পাৰোঁ তোমাৰ মিছলীয়া ৰূপটো, বুজি পাওঁ তুমি মোক ভাল পোৱাৰ অভিনয় কৰাটো, কিন্তু মনটো তোমাৰ কাষত এনেকৈ বন্দী যে সকলো জানিও বিচাৰে মাথো তোমাৰ হ'বলৈ। বন্ধু, যদি কোনোবাই তোমাৰ হৃদয় ভাঙে, দুখটো কাৰ? যিজনে ভাঙিলে সেইজনৰ নে তোমাৰ দুৰ্বল হৃদয়ৰ? জীৱন বাটত আপোনটো কোনো নাই, মাথো স্বাৰ্থৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰিব আহে। স্বাৰ্থ শেষ, লগে লগে সম্পৰ্কও শেষ। তুমি যদি মদাহীও হ'লা হয় নহয়, তেতিয়াহ'লেও কাজিয়া কৰি হ'লেও মই তোমাৰ লগত থাকিলোঁ হয়, কিন্তু তোমাৰ পৰা কিয় আঁতৰি আহিলোঁ জানা? কাৰণ মৰমেৰে বহুত বেয়া স্বভাৱো আঁতৰ কৰিব পাৰি, কিন্তু যাৰ চৰিত্ৰৰ দুখ থাকে তাক কেতিয়াও কোনো মৰম ভাল পোৱাই দি আঁতৰ কৰিব নোৱাৰি। এতিয়া আৰু তোমাক বিচাৰি আমনি নকৰোঁ, তোমাক চিৰদিনৰ বাবে তোমাৰ প্ৰিয়জনৰ কাষলৈ এৰি দিলোঁ। এয়া কপালৰ লিখন চাগে, বহুত চেষ্টা কৰিও মই তোমাৰ যোগ্য হ'ব নোৱাৰিলোঁ। কেৱল মনৰ শান্তিৰ বাবে অপেক্ষা কৰি আছোঁ তোমাৰ, মই জানো তুমি যে মোৰ নহ'বা। বন্ধুসকল, এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। জয় আই অসম।